আমি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ সহযোগত আমি সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ নৱম সংখ্যক মৃত্যু বাৰ্ষিকী অনুষ্ঠানটি তিনিচুকীয়া সদৰ চাৰিআলি প্ৰতিমূৰ্তি উদ্যানস্থলীত আমি এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছোঁ। তিনিচুকীয়াত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ নৱম সংখ্যক মৃত্যু দিৱস উদযাপন সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ সহযোগত তিনিচুকীয়াৰ থানা চাৰিআলিস্থিত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ উদ্যানত এদিনীয়া কাৰ্যসূচীৰে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ নৱম মৃত্যু দিৱস আয়োজন কৰে। এদিনীয়াকৈ অনুষ্ঠিত কৰা এই কাৰ্যসূচীত পুৱাই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ প্ৰাক্তন সভাপতি প্ৰণৱ বৰুৱাই। লগতে বিভিন্ন বন্তি প্ৰজ্বলন কৰে জাতি জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়াসকলে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে ক্ৰমে চিত্ৰাংকন আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰাৰ লগতে সন্ধিয়ালৈ এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে। আজি কাৰ্যসূচী অনুসৰি ইতিমধ্যে আমাৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী ইতিমধ্যে অন্ত পৰিছে। ইয়াৰ পিছতে আমি চিত্ৰাংকন প্ৰতিযোগিতা আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰিম ছাত্ৰ ছাত্ৰীসকলৰ মাজত। সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিৱেশন কৰে কেইবাগৰাকী কণ্ঠশিল্পী ক্ৰমে মহেন্দ্ৰ হাজৰিকা, লোহিত গগৈ, ৰাজীৱ শদিয়া, লুইত দাস, চন্দ্ৰকান্ত ফুকন, উদীয়মান কণ্ঠশিল্পী প্ৰিয়কা মৰাণ আৰু সুস্মিতা ত্ৰিষা। নিউজ ডেস্ক, নিউজ টুডে এনি। দিছপুৰ পেৰামেডিকেল ইনষ্টিটিউট অসমৰ এখন অন্যতম নিৰ্ভৰযোগ্য শিক্ষা প্ৰতিষ্ঠান। এগ্ৰিকালচাৰ এটা ৰিভলিউশ্যন আমি ষ্টাৰ্ট কৰিবলৈ লৈছোঁ আত্মনিৰ্ভৰশীল হ'বৰ বাবে আমাৰ ল'ৰা ছোৱালীৰ বাবে। তাৰ লগতে আৰু এটা নতুন প্ৰজেক্ট যে নাৰ্ছিং আৰু পেৰামেডিকেল ট্ৰেইনিং, যিটো আমাৰ ল'ৰা ছোৱালীৰ যাৰ যাৰ ইণ্টাৰেষ্ট আছে ইয়াত তেওঁলোকৰ সহায় কৰিবৰ বাবে। DMLT, BMLT, DPT, BPT, ডায়ালিচিছ টেকনিচিয়ান, OT টেকনিচিয়ান, ICU টেকনিচিয়ান, এমাৰ্জেঞ্চি ৰেডিঅ'লজি টেকনিচিয়ান, ফাৰ্ষ্ট এড টেকনিচিয়ান, ANM, GNM, পোষ্ট বেচিক BSc নাৰ্ছিং, BSc নাৰ্ছিং ইত্যাদি। আমাৰ ঠিকনা RG বৰুৱা ৰোড, সুন্দৰপুৰ, গুৱাহাটী, অসম।